এপল কোনটো মা বাবা সেইটো প্লাম কোনটো কোকোনাট কোনটো কোকোনাট কোকোনাট ভেৰি গুড নমস্কাৰ সকলোৰে ভালনে নমস্কাৰ আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চি এণ্ড মা চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এয়া মই আজি বনাবলৈ লৈছোঁ অংগনবাদীৰ পৰা দিয়া আমাৰ কলিজালৈ মাল্টিগ্ৰেইন চুজি হালোৱা সকলোৱে কয় এইবোৰ হেনো খাই বেয়া লাগে কিন্তু চাওকচোন এনেদৰে বনাই হয়তো আপোনাৰ ল'ৰা ছোৱালীও ভাল পাব পাৰে যিহেতুকে আমাৰ কলিজাই খাই ভালেই পায় প্ৰথমতে মই এই চুজি হালোৱাখিনি এনেদৰে চালনীৰে চালি লৈছোঁ কাৰণ ইয়াত বহুতো বেছিকৈ চেনি দিয়া থাকে সেইবাবে যিহেতুকে চেনি সৰু ল'ৰা ছোৱালীৰ বাবে সিমান ভাল নহয় ইয়াৰ পিছত মই হালোৱাখিনি এনেদৰে কেৰাহী এটাত অকণমান গৰম হ'বলৈ দিছোঁ ইয়াৰ পিছত এনেদৰে পানী অকণমান উতলিবলৈ দি তাত হালোৱা এচামুচ দি দিছোঁ ইয়াৰ পিছত আমাৰ যি নৰ্মেল চুজি আছে সেয়াও অকণমান ইয়াৰ লগতে মিক্স কৰি দিছোঁ গোটেইখিনি ভালদৰে সিজাৰ পিছত অকণমান গাখীৰো দি দিব পাৰে ময়ো এনেদৰে গাখীৰ অকণমান খিচমিচ কাজু বাদাম যি থাকে সেয়া মিক্স কৰি দিওঁ আৰু তাৰপিছত এনেদৰে আপুনি আপোনাৰ ল'ৰা ছোৱালীক খুৱাব পাৰে আচলতে মই খোৱা বস্তু বনোৱাত ইমান এক্সপাৰ্ট নহয় আগৰ পৰাই নাছিলোঁ কিন্তু যেতিয়াৰ পৰা মই মাক হ'লোঁ আৰু আমাৰ কলিজাজনী এতিয়া অকণমান চলিড ফুড খাব পৰা হৈছে তেতিয়াৰ পৰা যেন সকলোখিনি সলনি হৈ গ'ল ময়ো সদায় চেষ্টা কৰোঁ তাইৰ বাবে কিবা এটা বিশেষ বনোৱাৰ বাবে বেলেগকৈ বনোৱাৰ বাবে কাৰণ সদায় সকলোৱে একেটা বস্তুকে খাই থাকিবলৈ ভাল নাপায় এইটো সকলোৰে লগতে হয় অংগনবাদীৰ এই মাল্টিগ্ৰেইন চুজি হালোৱাটো বনোৱাৰ ৰেচিপিটো এইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কাৰণ মই বহুতৰে মুখতে শুনোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে হেনো এইবোৰ খাই বেয়া পায় বা তেওঁলোকে নিজেও বেয়া পায় কিন্তু আচলতে যদি আমি বস্তু এটা বনোৱাৰ পদ্ধতিটো অকণমান চেঞ্জ কৰি দিওঁ হয়তো তেওঁলোকে ভাল পাব পাৰে বা আমাৰ ল'ৰা ছোৱালীয়েও ভাল পাব আমাৰ এটি ধাৰণা আছে ফ্ৰীতে পোৱা বস্তুবোৰ সিমান বেছি ভাল নহয় কথাটো নোহোৱাও নহয় কিন্তু সেই বুলিয়ে যে সকলো বস্তু বেয়া হ'ব এয়াও নহয় আমাৰ বিগ গাৰ্ল আমাৰ বাবা এইটো মোৰ হেয়াৰ এইটো কাৰ্পেট তলত মা কলিজা নাই ক'ত গৈছে মা কলিজা ক'ত ইছৰাম মা কান্দি দিব এতিয়া না সৰু সৰু ধেমালিৰে সৈতে আমাৰ জীৱনৰ ইটো সিটো মুহূৰ্তৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ চাই ভাল লাগে তেন্তে আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চি এণ্ড মা চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ